হাই ফ্ৰেণ্ড সকল, ওয়েলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ছোৱালীৰ আপোনাৰ জনিৰে চিপচিপা পানী ওলাই কিয়। তো চাওক, নৰ্মেলি আপোনাৰ ছোৱালীৰ ভেজিনেল ডিচাৰ্জ হয় আপোনাৰ। তো এইটো সম্পূৰ্ণ নৰ্মেল কথা হয়। যদি ভেজিনেল ডিচাৰ্জ আপোনাৰ ক্লিয়াৰ গাখীৰৰ নিচিনা বগা বা আপোনাৰ ধৰি লওক অকণমান যদি আঠাৰ নিচিনা হয় আপোনাৰ বা কালাৰলেছ হয় আপোনাৰ, তেতিয়া বোলে কোনো চিন্তা কৰিব লগা কোনো কাৰণ নাথাকে। কাৰণ আপোনাৰ যিটো ভেজিনেল ডিচাৰ্জ হয় আপোনাৰ, তো সেই ভেজিনেল ডিচাৰ্জৰ কাম কি হয় আপোনাৰ ভেজিনাখন আপোনাৰ কি কৰে, ক্লিন কৰি ৰাখে, আপোনাৰ চাফা কৰি ৰাখে আৰু বেয়া বেক্টেৰিয়াৰ পৰা আপোনাৰ প্ৰটেকশ্যন কৰি ৰাখে আৰু ভেজিনাখন পিছল কৰি ৰাখে আপোনাৰ। সেইটো কোনো চিন্তা কৰিব লগা কোনো কাৰণ নহয়, সেইটো সম্পূৰ্ণ নৰ্মেল প্ৰচেছ হয়। তো কেতিয়া আমাৰ চিন্তা কৰিব লগা হয়, যদি আপোনাৰ ভেজিনেল ডিচাৰ্জ হওঁতে কেতিয়াবা আপোনাৰ ধৰি লওক খুজতি হয় বা পুৰণি হয় বা যদি বেয়া গোন্ধ ওলায় বা যদি বহুত বেছি ডিচাৰ্জ হয় বা যদি একো ডিচাৰ্জ নহয়, তেতিয়াহ'লে চিন্তা কৰিব লগা কাৰণ হয়। ভেজিনেল ডিচাৰ্জ কেতিয়াবা আপোনাৰ এবনৰ্মেল বুলি ধৰা হয়। সেইটো আপোনাৰ কালাৰৰ পৰা গম পোৱা যায়। যদি আপোনাৰ নৰ্মেল ভেজিনেল ডিচাৰ্জ অলপ দাঁত বা আপোনাৰ দাঁত অথবা গাখীৰৰ নিচিনা হয় বা ক্ৰিমি হয় বা ফেভিকল আঠাৰ নিচিনা হয় বা কেতিয়াবা যদি কালাৰলেছ হয় বা কেতিয়াবা আপোনাৰ লাইট গ্ৰীণ কালাৰ হয়, সেইটো আপোনাৰ নৰ্মেল বুলি ধৰা হয়। যদি আপোনাৰ ডিচাৰ্জৰ আপোনাৰ ৰেড কালাৰ হয়, তেতিয়া গম পোৱা যায় যে আপোনাৰ পিৰিয়ডছৰ সময় হৈছে। যদি আপোনাৰ মাজতে আপোনাৰ ধৰি লওক ৰেড কালাৰ ডিচাৰ্জ হৈছে কিন্তু পিৰিয়ড হ'বৰো বহুত দিন আছে, তেতিয়াহ'লে আপোনাৰ ভাবিব লগা হয়, হয়তো কেতিয়াবা আপোনাৰ ভিতৰত কি হ'ব পাৰে, ইনজুৰি হ'ব পাৰে। তো দ্বিতীয়তে হ'ল আপোনাৰ যদি পিৰিয়ডছৰ একদম পিছত বা একদম আগত কেতিয়াবা ব্ৰাউন ডিচাৰ্জ হ'ব পাৰে। কাৰণ আপোনাৰ ব্লাড ডিচাৰ্জৰ লগত আপোনাৰ মিলি যায়, তেতিয়া ব্ৰাউন কালাৰ হ'ব পাৰে। তো ইয়াৰ কাৰণ আপোনাৰ ধৰি লওক ভেজিনাৰ আপোনাৰ এচিডিক এনভাইৰনমেণ্ট থাকে, তো তাৰ কাৰণে তেনেকুৱা ব্ৰাউন কালাৰ হ'ব পাৰে। যদি এইটো কিন্তু মনত ৰাখিব, যদি এনেকুৱা যদি পিৰিয়ডছৰ আগত বা পিৰিয়ডছৰ পিছত হয়, তেতিয়াহ'লে কোনো আপোনাৰ প্ৰব্লেম নাই। যদি পিৰিয়ডছৰ মাজত হোৱা দেখা যায়, তেতিয়াহ'লে আপোনাৰ ডক্তৰক দেখুৱাৰ আপোনাৰ প্ৰয়োজন হয়। যদি আপোনাৰ ধৰি লওক ভেজিনেল ডিচাৰ্জৰ কালাৰ আপোনাৰ য়েলো বা গ্ৰীণ বা ব্লু কালাৰ হয়, তেতিয়াহ'লে ডক্তৰক দেখুৱাৰ প্ৰয়োজন হয়। বহুতবাৰ আপোনাৰ গ্ৰীণ বা য়েলো কালাৰ আপোনাৰ ডিচাৰ্জ হ'লে দেখা যায় যে ইয়াৰ পৰা আপোনাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ডিচিজ যেনে ধৰি লওক ক্লেমাইডিয়া বা গনৰিয়া তেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। তো কেতিয়াবা আপোনাৰ ধৰি লওক এনেকুৱা ডিচাৰ্জ হোৱা দেখা যায় যে আপোনাৰ ফলৰ নিচিনা আপোনাৰ গোন্ধ ওলায়। যদি আপোনাৰ ডিচাৰ্জ আপোনাৰ দৈ গাখীৰৰ নিচিনা হয়, তেতিয়াহ'লে মেডিকেল ভাষাত আমি কওঁ যে কাৰ্ডি হোৱাইট ডিচাৰ্জ। এইটো ইউজুৱেলি আপোনাৰ কি হয়, ফাংগেল ইনফেকশ্যনৰ লক্ষণ হ'ব পাৰে। যদি কাৰ্ডি হোৱাইট ডিচাৰ্জ আৰু ফাংগেল ইনফেকশ্যনৰ কাৰণে আপোনাৰ ভেজিনাত বহুত খুজতি হ'ব পাৰে, তেতিয়াহ'লে ডক্তৰক আপোনাৰ দেখুৱাৰ প্ৰয়োজন হয়। যদি আপোনাৰ ডিচাৰ্জৰ আপোনাৰ মাছৰ নিচিনা গোন্ধ হয় বা মেটেলিক গোন্ধ হয়, তেতিয়া আপোনাৰ ডক্তৰক দেখুৱাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ হ'ব পাৰে আপোনাৰ ভেজিনাত যি pH আপোনাৰ থাকে, সেই pH আপোনাৰ চেঞ্জ হ'ব পাৰে। তো এইটো কণ্ডিশ্যনক আপোনাৰ বেক্টেৰিয়েল ভেজিনাইচিছ বুলি কোৱা হয়। তো ইয়াৰ কাৰণ আপোনাৰ ভেজিনাৰ ভাল বেক্টেৰিয়া মৰি গৈছে আৰু বহুত বেয়া বেক্টেৰিয়া আপোনাৰ তাত গ্ৰ'থ হৈছে, তো তাৰ কাৰণে তেনেকুৱা হ'ব পাৰে। তো এনেকুৱা যদি ভিডিঅ'টো এইখিনিয়ে ক'বলৈ আজি ভিডিঅ'টো বনাইছিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।